2024 বিধানসভা নিৰ্বাচন আজি শেষ। এতিয়া কি হ'ব? জুবিন গাৰ্গৰ ন্যায় পাব নেকি? আমাৰ সচেতন মহলৰ প্ৰশ্ন। অসমৰ বিধানসভা নিৰ্বাচন শেষ হ'ল, ভোট দিয়া শেষ, ফলাফল ঘোষণা হ'ব আৰু নতুন চৰকাৰ গঠন হ'ব। কিন্তু এতিয়া অসমৰ বহু মানুহৰ মনত এটা ডাঙৰ প্ৰশ্ন হৈ উঠিছে, জুবিন গাৰ্গে ন্যায় পাব নেকি? কাৰণ প্ৰতিশ্ৰুতি দিছিলে কংগ্ৰেছে, প্ৰতিশ্ৰুতি দিছিলে বহুতো নেতাসকলে। নিৰ্বাচনৰ আগতে বহু নেতা নেত্ৰীসকলে, বহু ৰাজনৈতিক দল জুবিন গাৰ্গৰ ঘটনাক লৈ বক্তব্য দিছিলে আৰু প্ৰতিশ্ৰুতি যথেষ্ট পৰিমাণে দিছিলে। কিছুমানে কৈছিল আমি জুবিন গাৰ্গৰ লগত আছো, জুবিন গাৰ্গৰ ন্যায় দিম। কিছুমানে কৈছিল ন্যায় নিশ্চিত কৰা হ'ব। কিন্তু এতিয়া প্ৰশ্নটো হৈছে, এই কথাবোৰ কেৱল ভোটৰ আগৰ প্ৰতিশ্ৰুতি আছিল নেকি, নে সঁচাকৈ ন্যায়ৰ প্ৰতিশ্ৰুতি আছিল? বন্ধুসকল, জুবিন গাৰ্গ কেৱল এজন গায়ক নাছিল, তেওঁ অসমৰ সাংস্কৃতিক পৰিচয় আছিল। তেওঁৰ গানত অসমৰ মাটি, অসমৰ মানুহ আৰু অসমৰ আত্মা দেখা যায়। সেয়ে যেতিয়া তেওঁৰ লগত কোনো অন্যায় হয়, তেতিয়া অসমৰ বহু মানুহে সেইটো ব্যক্তিগত কষ্ট হিচাপে লয়। বন্ধুসকল, নিৰ্বাচনৰ সময়ত বহু ৰাজনীতিবিদে এই বিষয়টো লৈ ভাষণ দিছিল। কিন্তু এতিয়া নিৰ্বাচন শেষ, এতিয়া সময় হৈছে কথাৰ পৰা কামলৈ যোৱাৰ। জনগণে এতিয়া চাই আছে, যিসকল নেতাই জুবিন গাৰ্গৰ ন্যায়ৰ কথা কৈছিল, তেওঁলোকে সত্যি কিবা ব্যৱস্থা ল'ব নেকি? যদি ন্যায়ৰ প্ৰতিশ্ৰুতি কেৱল ভোটৰ ৰাজনীতি হয়, তেন্তে সেইটো জনগণৰ লগত অন্যায় হ'বনে? অসমৰ ইতিহাসত বহু শিল্পী, সাহিত্যিক আৰু সাংস্কৃতিক ব্যক্তিয়ে সমাজক আগবঢ়াইছে। জুবিন গাৰ্গো সেইসকলৰ ভিতৰত আছিল অন্যতম। সেয়ে তেওঁৰ প্ৰতি সন্মান আৰু ন্যায় নিশ্চিত কৰা সমাজ আৰু চৰকাৰ দুয়োৰে দায়িত্ব আছে। আজিৰ দিনত সামাজিক মাধ্যমত বহু মানুহে একে কথা কৈ আছে, ন্যায় হওক, ন্যায় হওক, সত্য বাহিৰলৈ আহক। কিন্তু মনত ৰাখিব লাগে, ন্যায় মানে কেৱল আৱেগ নহয়, ন্যায় মানে সঠিক তদন্ত, সঠিক সিদ্ধান্ত আৰু আইনৰ সন্মান। আজিৰ এই বিষয়টো কেৱল এজন শিল্পীৰ বিষয় নহয়, এইটো এটা ডাঙৰ প্ৰশ্ন আমাৰ সচেতন মহলৰ। অসমত সত্য আৰু ন্যায় কিমান শক্তিশালী? অসমত সত্য আৰু ন্যায় কিমান শক্তিশালী? সেয়ে আজিৰ দিনত জনগণে অপেক্ষা কৰি আছে, চৰকাৰ আৰু নেতাসকলে নিজৰ প্ৰতিশ্ৰুতি পালন কৰে নে নকৰে, সেয়া জনগণে চাব। শেষত এটা কথা আপোনালোকলৈ ক'ব বিচাৰো, জনগণৰ স্মৃতি বেছি দিন নাথাকে বুলি বহু নেতাই ভাবে। কিন্তু সত্যটো হৈছে, মানুহে কিন্তু সকলো বস্তু মনত ৰাখে। সেয়ে যিসকলে ন্যায়ৰ কথা কৈছে, তেওঁলোকে যদি সেইটো পালন কৰে, তেন্তে জনগণেও সন্মান দিব সেই নেতাগৰাকীক। আৰু যদি কেৱল ৰাজনীতি হয়, তেন্তে জনগণেও এদিন ইয়াৰ উত্তৰ দিব। বন্ধুসকল, ন্যায় হওক, সত্যৰ জয় হওক। জয় জুবিন দা, জয় আই অসম। বন্ধুসকল, যদি ভিডিঅ'টো অলপ ভাল লাগিছে, ভিডিঅ'টো এটাকৈ শ্বেয়াৰ কৰি প্ৰত্যেক সমাজলৈ ভিডিঅ'টো পঠিয়াই দিয়ক, যাতে সকলো মানুহে চাব পাৰে ভিডিঅ'টো।